নমস্কাৰ প্ৰিয় বন্ধুসকল, জীৱনৰ নতুন পাঠ নিউ লাইফ লেসন ইউটিউব চেনেলত আপোনালোকক সাদৰ সম্ভাষণ জনাইছো। যিসকল বন্ধুৱে নিজৰ হৃদয়ত ধনী মানুহ হোৱাৰ বাসনা পুহি ৰাখিছে তেখেতসকলে মোৰ ভিডিঅ'টো ধাৰাবাহিকভাৱে চাই থাকিব। জীৱনৰ প্ৰতিপল প্ৰত্যাহ্বানপূৰ্ণ, প্ৰত্যেকেই স্বীকাৰ কৰিবই লাগিব। যি স্বীকাৰ নকৰে তেওঁৰ গতি ৰুদ্ধ। যিখনত কোনোৱে জীৱনৰ প্ৰত্যাহ্বানক স্বীকাৰ নকৰি পলায়ন মনোভাৱ গ্ৰহণ কৰে সেইখনতে তেওঁ মৃতপ্ৰায় হয়, কিয়নো তেওঁৰ জৰিয়তে কোনো কাৰ্য সাধন নহ'ব। গতিকে প্ৰত্যাহ্বানক যোগাত্মক ৰূপেৰে স্বীকাৰ কৰিব লাগিব। তাৰ পিছত আপুনি জনসমূহৰ অংশ হ'বলৈ যত্ন কৰিব নালাগে। জনসমূহে আপোনাৰ পিছত দীঘলীয়া অৱস্থান ল'ব। কাৰণ উদ্দেশ্যহীন ভাৱেৰে লক্ষ্য নিৰ্ধাৰণ কৰিব নোৱাৰি। আকাশত ওলমি ফুৰা শুকুলা মেঘৰ দৰে তেওঁৰ মন স্থিৰতাহীন। মানুহে নিজৰ উদ্ধাৰ নিজে কৰিব লাগিব। নিজৰ স্থিতি কোনো কালে পাহৰিব নালাগিব। আপুনি নিজে নিজৰ বন্ধু আৰু নিজে নিজৰ শত্ৰুৰূপে অৱস্থান ল'ব পাৰে। দুয়োটা পথ আপোনাৰ কাৰণে মুকলি আছে, বন্ধুৰো আৰু শত্ৰুৰো। অৱশ্যে বহুত কম মানুহেহে আপোনাৰ বন্ধু হ'বলৈ আগবাঢ়ি আহিব। কাৰণ অধিকতৰ মানুহে ঋণাত্মক ভাৱধাৰাৰে জীৱন নিৰ্বাহ কৰি থাকে। গতিকে বাহিৰৰ সকলো আকৰ্ষণক পৰিত্যাগ কৰক আৰু অন্তৰ্মুখী হওক। তাৰ পিছত নিজৰ হৃদয়ত লক্ষ্য কৰি নিজৰ আত্মবিশ্লেষণ কৰক। গুৰুত্বপূৰ্ণ কাৰণ যে আপোনাৰ লগতে ক্ষমতাৰ বৃহৎ ভাণ্ডাৰ মজুত আছে। আপুনি বিচাৰি লওক আৰু বিকশিত কৰক। নিজৰ শক্তি অনুসাৰে লক্ষ্য নিৰ্ধাৰণ কৰক। জাখৰ মাজত সোমাই কিয় দৌৰিব? নিজৰ ক্ষমতাৰ অনুসাৰে নিজৰ কাৰণে যাত্ৰাপথ নিৰ্মাণ কৰি লওক। এনে কৰিলেহে আপোনাৰ সকলো শক্তি নিজ কৰ্মত আৰোপিত হ'ব। লগতে লক্ষ্যত উপনীত হোৱাৰ সহজসাধ্য হ'ব। তাৰ পিছত আপোনাৰ হৃদয়ত আত্মবিশ্বাস সঞ্চাৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এনে এক আত্মবিশ্বাসৰ ফলত সাধন হোৱা মহান সৃষ্টিৰ জীৱন্ত উদাহৰণ হৈছে লুই ব্ৰেইল। তেওঁ অন্ধসকলৰ কাৰণে উদ্ভাৱন কৰা ব্ৰেইল পদ্ধতি। এগৰাকী অন্ধ ব্যক্তিয়ে অভিনৱ আৰু মহান সৃষ্টি কৰি নিজৰ নাম ইতিহাসৰ পাতত জিলিকাই ৰাখিছে। আপুনিও পাৰিব ইতিহাস প্ৰসিদ্ধ ব্যক্তিত্বৰ গৰাকী হ'বলৈ। সমগ্ৰ বিশ্বৰ দৃষ্টিহীনসকলক জ্ঞানৰ জ্যোতি দান কৰিবলৈ তেওঁক প্ৰেৰণা কেৱল তেওঁৰ লগত নিহিত থকা আত্মশক্তিয়েহে যোগান ধৰিছিল। আপুনি অৱশ্যে ভাগ্যৱান, কিয়নো আপোনাক সহযোগ কৰিবলৈ আমি প্ৰয়াস কৰি আছো। নিৰ্ভৰ কৰিছে আপোনাৰ ইতিবাচক মানসিকতা আৰু সহযোগিতাৰ ওপৰত। আপুনিও কিছু ভাবক, ইচ্ছাশক্তি জাগ্ৰত কৰক। পৰৱৰ্তী ভিডিঅ'সমূহ আনতকৈ আগতে চাওক। চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু টিলিঙাটো টিপি দিয়ক। ধন্যবাদ। জয় আই অসম।